কনফিউজ হা নেটৱৰ্ক আছে নি জিঅ' আছে নি জিঅ' আছে হেল্ল' গাইজ গুড মৰ্ণিং আজি 3 নম্বৰ দিন হৈছে মানে সৰি 2 নম্বৰ দিন হৈছে আজি পাৰ্ট 2 3 নম্বৰ পাৰ্ট হৈছে আমি যেটো যোৱাকালি এটা ভিডিঅ' দিছিলোঁ যেটো যে হ'ব আমি গোল্ডেন পাৰ্ক হৈ দেখাইছিলোঁ তো পৰশুৰামলৈ যাবলৈ সময় নহ'লগৈ আৰু বহুতখিনি আমাৰ দূৰ হ'ল তো এই লগৰ এটা মানে এই আপোনালোক এই কি বুলি কয় অৰুণাচলৰ বৰ্ডাৰৰ ওচৰতে লগৰ এটা ঘৰ আছিলে সেই লগৰটো ঘৰতে থাকিলোঁ কালি যোৱানিশা তো আজি মৰ্ণিং এতিয়া 6টা বাজিছে তো মৰ্ণিং এতিয়া ওলাওঁ বুলি ভাবিছোঁ ওলাই কিনে আজি পৰশুৰামলৈ ওলাওঁ তো যদি আগৰ পাৰ্টখিনি কোনো চোৱা নাই যদি পাৰ্টখিনি চাব তো পাৰ্ট এইটো 3 নম্বৰ পাৰ্ট হৈছে বাৰু দেই পৰশুৰাম কুণ্ডলৈ যোৱা তো 4টা পাৰ্ট হ'ব এইটো হতে 3 নম্বৰ পাৰ্ট হৈছে তো আশা কৰোঁ সকলোৱে ভাল পাব বুলি ভিডিঅ'টো আৰু যিমান পাৰে লাইক আৰু শ্বেয়াৰ কৰি দিব সাবস্ক্ৰাইবো কৰি দিব পাৰিলে বহুত কষ্ট হয়তো ইমান দূৰৰ পৰা আহিছোঁ আমি হয়তো আমাৰ ইয়াত যদি আজি লগৰটো ঘৰ নথকাটো হয়তো এইটো কালি হয়তো ঘৰলৈ গুচি যাবলগীয়া হ'লহেঁতেন পায় তো বহুত দূৰ ৰাস্তা ন তো যোনে না আহিছেতো গম পায়ে বাৰু তাৰ লগৰটো এইটো দেই বুজিছোঁ মৰ্ণিং এটা কৰি হাই বুলি কৰি দিয়া মৰ্ণিং হাই তাৰপিছত মানে আপোনালোকৰ খাতে আমি ওলাই আহিছোঁ যে আপোনালোকক অকণমান ছাপোৰ্ট কৰক যে মৰম দিয়ক তেতিয়া ভাল লাগিব আৰু যিকোনো মটিভেট এটা পালে ভাল লাগিব এটা ভিডিঅ' এটা বনাবলৈ তো সেই ৰাস্তাটো দেই ইয়াৰ পৰা বেছি নহয় 2 কিলোমিটাৰ 2 কিলোমিটাৰ ভালকৈ দূৰ নহয় তো বৰ্ডাৰটো আছে তো মই গোটেই ৰাস্তাটো মই দেখাব নোৱাৰোঁ মই সেইকাৰণে ইয়াতে অকণমান কৰি দেখাইছোঁ যে ভিডিঅ'টো গোটেই ৰাস্তাটো কৰি দেখালে মই মানে যোৱাকালি কৰিছোঁ তেতিয়া অলপ যিটো ভিডিঅ' মানে গোল্ডেন পাৰ্ক সৈতে গৈছিলোঁ সেই ভিডিঅ'টোত মানে আপোনাৰ গোটেই ভিডিঅ'টো হয়তো দেখিব নাপাওঁ কেলৈ কিছুমান জেগা মোৰ মাইকটো অলপ প্ৰব্লেম দিলে তাতে ভইচ অভাৰ কৰি দিব হ'ল আৰু গোটেই পাৰ্টটো দেখাব নোৱাৰিলোঁ আৰু স্পেচো নহ'ল মোবাইলটোত একদম ভৰ্তি হৈ গ'ল তো বেছি দীঘল ভিডিঅ' হৈ গৈছিলে তো অভিয়াছলি এতিয়া আহি আছোঁ আমি তো আজি পাৰ্টটো ইমানটোৱে মানে ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ চ' মোৰ লগতো দেখাইছোঁ বাৰু আৰু দেই ইয়াৰ পৰা কেই কিলোমিটাৰ 2 কিলোমিটাৰ ন হা 2 কিলোমিটাৰ মানে কি বুলি কয় বৰ্ডাৰটো অৰুণাচল বৰ্ডাৰ ইয়াৰ পৰা বেছি নহয় তাৰ ৰূপ যদি কেনেবাকৈ যদি কোনোবা আহিছে যদি অৰুণাচলত ছিংগল আহিছে যদি বাইচান্স যদি কিবা প্ৰব্লেম হৈছে কিবা কমেণ্ট চমেণ্ট কৰিলে হেল্প কৰি দিব না হা হেল্প এটা কৰি দিব আৰু দেই কৰিলে মানে হেল্প কৰি দিব পৰা যায় নহ'লে মানে কি হয় বহুত দূৰৰ পৰা আহিলে মানুহ বাৰু বেছি এগাল নহয় এনেই এটা আহিলে ঘপকৈ বাৰু কিবা এটা এডজাষ্ট কৰি দিব এই মানে সহায় কৰি দিব চিন্তা নকৰিব যদি বাইচান্স প্ৰব্লেম হৈ যায় বাৰু প্ৰব্লেম নহ'লে একো নাই আমি ইমান দূৰ পাৰিছোঁ আমাৰ কাৰণে অকণমান হেৰি হৈ গৈছে প্ৰব্লেম হৈ গৈছে তো সেইটো কাৰণে আমি ইয়াতে লগতো আছিলে কাৰণে আজি বহুত দিনৰ লগ আজি 6 বছৰ আগৰ চিনাকি আজি লগ পাইছোঁ বুলি ক'ব লাগিব 6 বছৰ পিছত তো একো নাই ভিডিঅ'টো আজি ইমানটো পৰা ষ্টাৰ্ট কৰিছোঁ যে পাৰ্ট 3 ভিডিঅ'টো চাই থাকক তাৰপিছত পাৰ্ট 4 ভিডিঅ'টো প্ৰায় এণ্ডিঙলৈ পাব চিন্তা নকৰিব বাই বাই কণ্টিনিউ কৰি থাকক চ' গাইছ এই আহি থাকোঁতে ৰাস্তা কাষতে সাঁকো এটা পালোঁ মানে বহুত ধুনীয়া ব্ৰিজ হয় এখন কাঠৰ ব্ৰিজ বোলে পানীখিনি কিমান ধুনীয়া চফা একদম পূৰা একদম বহুত ধুনীয়া গা ধুটো লাগি গৈছে তো এনেকুৱা ঠাণ্ডা লাগিছে তো গা ধুবলৈতো কি গা ধুম যদি গৰম দিন হোৱাতো গা ধুই গ'লেহেঁতেন মজা লাগিছে চ' বিউটিফুল তো আহিব নিশ্চয় চবেই আহিব দেই বহুত ঠাণ্ডা দেই ইমান ঠাণ্ডা হৈছে ভৰি হাত আইচ হৈ গৈছে বুলি ক'লেও বেয়া নহয় ইমানে ঠাণ্ডা লাগিছে বোলে মোবাইল পূৰা একদম ধৰিবলৈ ইমান কষ্ট লাগিছে যে মোবাইলটো পৰি যাব লাগিছে ইমানে ঠাণ্ডা লাগিছে হাত ভৰি তো হাত গ্ল'ভছ লগাইছোঁ নন ষ্টপ বাৰু তো দেখাইছোঁ দেখিব দে সেইটো লগৰটো ব্ৰিজখন কিন্তু দীঘল আছে বহুত দীঘল আছে দেই বুজ কিমান আগলৈকে আছে বেছি কিমান আগলৈকে হা বাইক চাইক তাত থ'ব পাৰে নাপায় আকৌ তো মোবাইল মোৰ একদম পূৰা কপি গৈছে মোবাইলটো ধৰিবলৈ দিগদাৰ হৈছে ইমান ঠাণ্ডা লাগিছে হাত চাত কপি গৈছে বৰ ধুনীয়া দেখা দেই আহিব ৰিজৰ্ট এখন আছে মই নাজাংগে পইচা ল'ব হৈ গ'ল পইচা ল'লেও সোমালোঁ এতিয়া নাজাংগে টাইম নাই হয় নাই হা অঁ এতিয়া হয়তো টাইম নাই তো এইটো লগতে দেই হা কেনেকুৱা দেখা আহিব ক'ব না ৰাইজক মজা লাগিব আমি গৈ আছোঁ প্ৰথম কিন্তু বহুত দূৰ ৰাস্তা আছে এতিয়াও ধুনীয়া ৰিজৰ্টো আছে পাবলৈ আছে
পৰিশ্ৰম কৰি পাৰ্ট 2 4 নম্বৰ পাৰ্ট হ'ব এইটো পাৰ্ট 3 হৈ আছে চবেই গোটেইখিনি পাৰ্টে চাব তেতিয়া ভাল লাগিব ঠাণ্ডাটো বহুত দেই ঠাণ্ডা বহুত So guys, আমাৰ আহি থাকোঁতে মাইকটো অলপ খেলি মেলি দিছে মাজে মাজে ৰেকৰ্ড হৈছে মাজে মাজে নাই হোৱা তো সেইকাৰণে মই কি অলপ ভইচ অভাৰ কৰিলোঁ আৰু আমাৰ ৰাস্তাটো অলপ মানে বিচাৰি পোৱা নাই দেই কোনটো ৰাস্তা কিয় ধৰিব পৰা নাই লগতো চেক পষ্ট এটা পাইছোঁ চেক পষ্টত গৈ সুধিবলৈ কৈছোঁ তো লগতো সুধি আহিছে জানো কি ক'লে একো নাই তো আমি মেপত ট্ৰাই কৰিছোঁ মেপত পোৱা নাই ভালকৈ দেই মানে নেটৱৰ্ক পোৱা নাই কাৰণে নাই ওলোৱা চ' লগতো আহি আছে চাওঁ লগতো সুধি চাওঁচোন কি বুলি ক'লে চ' লগতো সুধিলে সুধি কিনে কৈছে যে নাই আমাৰ কোনো ইয়াত কোৱা এলাউড নাই মানে তাৰ নক'লে নাজানো বুলি কৈ দিলে এলাউড নাই নে আছে নাজানো সেইটো কথা নাজানো বুলি কৈ দিলে চ' আমি আৰু কি কওঁ নেটত এবাৰ অকণমান নেটৱৰ্ক পাইছে ট্ৰাই কৰি চাওঁ নেটত মেপখন খুলি কিনে ট্ৰাই কৰি চাওঁ নেটৱৰ্ক অলপ পালোঁ আৰু মেপখনৰ মতেও পালোঁ আমি ওলাইছোঁ বলক চ' গাইছ ইমান ধুনীয়া চাওক আমি আহি পাই গ'লোঁ বাৰু ৰাস্তাটো চ' ইমান ধুনীয়া ৰাস্তাটো পাহাৰত একদম যিটো ক'ব নোৱাৰিছোঁ মানে ইমানেই ধুনীয়া লাগিছে ন আমি বহুত ওপৰত উঠি আছোঁ চ' যেনেকৈ আমি ক'বলৈ বিচাৰিছোঁ সেনেকৈ ক'বতো মানে মোবাইলত দেখুৱান চাগে নহয় একদম নিজে চকুৱে যেনেকৈ চাব এনেকুৱা মজা লাগিছে ন মোবাইলততো ইমান ভাল নালাগিব পাৰে ওচৰত আহি চাব কেনেকুৱা ধুনীয়া চব আহিব এবাৰ ট্ৰাই কৰিব প্লিজ চ' চাওক আমি ভেৰি ডেঞ্জাৰ দেখা ন জেগাটো বৰ ডেঞ্জাৰ দেখা দেই বুলি ক'ব না বহুত হাইট আছে আৰু এতিয়া বহুত ডোখৰ আছে আমি কিমান দলৈকে পাহাৰ চাওক কেনেকুৱা ডাঙৰ তো এইফালে গৈ আছোঁ ৰাস্তাটো এনেকুৱা ওপৰ পোকৰ একদম ৰাস্তা বাইক বহুত কষ্ট হৈছে উঠিবলৈ তো এনেই আহিলে পাৱাৰফুল বাইক চাইকেল লৈ নিব নিজৰ কাৰণে ভাল হ'ব তো মানে কেলৈ এতিয়া আমি যিমান ডোখৰ মানে ভাবি ভবাতকৈ বেছি চাবলৈতো বৰ একদম মস্ত জেগা যে যিমানটো ভাবে তাতকৈ অধিক মানে হেভি লাগিছে আৰু আমি পৰা অৱস্থা আমি একদম পূৰা তেজু চেজু সোমাই আহিলোঁ চব বাকী সেইফালে চব তেজু হৈ আহিবলগীয়া হয় না দুটা ৰাস্তা আছে বুলি কৈছে আমি তেজু হৈ আহিলোঁ একদম আৰু ভাল লাগিলে লোকেশ্যনটো ত মই এতিয়া আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ পিছফালে পাহাৰখন দেই পাহাৰখন এইখন ডাঙৰ ইমান ধুনীয়া কিমান চাব परशुराम कुंड और किमान যাব লাগিব परशुराम कुंड पता नहीं तुम लोग इधर काम करना ना तो क्या काम कर रहे हैं अभी टावर का हाँ 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 तुम्हें क्या किलोमीटर बचला क्या किलोमीटर बचला सब 20 तो गाइस तो वेरी डेंजर तो देखिছে না কিমান ডেঞ্জাৰ জেগাৰ হয় দেই একদম ইমান সৰু ৰাস্তা ডেঞ্জাৰো হয় তো বহুত সাৱধানে আহিব যোনে আহিলেও তো বাইক গাড়ী লৈ আহে বা স্পীড নচলাব আৰু বহুত হাইছে আমাৰ বাইকবোৰ পূৰা হেৰি লাগিছে দেই কি বুলি কয় বহুত কষ্ট পাইছে মানে ইমান কষ্ট মানে বহুত ওখলৈ উঠি আহি আছোঁ চ' দেখিছে না আমাৰ সৰু ৰাস্তা গাড়ী চাই আহি থাকে তো সেইটো কাৰণে বহুত দিগদাৰ হয় তো ইমান হাইট কি কাম কৰে ইমান পাহাৰত উঠোঁতে এইটো কেনেকুৱা লাগি যায় কাৰেণ্টৰ কাম কৰিব ন চ' মাই গড বুঝো मारी जगह होगा गाड़ी राइड को न so আমি নামচাইত থাকিলো কালি নামচাইত নহয় কাকপথাৰ কালি কাকপথাৰ তো বলক আহক আপোনালোকৰ লগত আহি থাকক হয় নহয় পুৰা কনফিউজ হৈ গ'লো কনফিউজ
হা নেটৱৰ্ক আছে নি জিঅ' আছে নি জিঅ' আছে তো আহক লগতে আহে ন আহক নাই চ' মানে আমি কনফিউজ হৈ গৈছিলোঁ দেই চ' যোনে আহিছে কিন্তু ভাবি চিন্তি আহিব লাগিব ন কিন্তু এনে নৰ্মেলি ছিংগল মানুহ অহাটো পচিবল নহয় কোনোপৰে পচিবল নহয় আৰু ভয় এটা বৰ বেয়া ভয় সোমাই যাব যিটো ৰাস্তাত আমি পাহাৰ আহি যাওঁ আমি কনফিউজ হৈ গৈছোঁ একদম টাৱাৰটো নাই আৰু ৰাস্তা যিটো আছে নক'ব তাৰপিছত আৰু মানে কি হ'ল আমি লোকেশ্যন ট্ৰেক কৰিব পৰা নাই তো এতিয়া মানে এই দুলীয়াজানৰ পৰা সিহঁতিও আহিছে কোনোবা লগৰ বুলি নহয় চৰি এই দাদা সেইজনক লগ পালোঁ সিহঁতিও কৈছে যে আমিও গৈ আছোঁ বুলি কৈছে বেছি দূৰ নাই বুলি কৈছে তো একো নাই তো ফাইনেলি ৰাস্তাটো এইটো হয় গম পালোঁ বাৰু এতিয়া হয় না বুজো টেনশ্যন নাই এতিয়া চ' হেপী একো নাই বলক ভিডিঅ'টো কণ্টিনিউ কৰি থাকোঁ চ' গাইজ চাওক আমি কিমান এইটো পাহাৰখন চাওকচোন পাহাৰখন চাওক কিমান হাইট আছে আৰু কিমান যাব লাগিব এইবোৰ এইবোৰ ৰাস্তাবোৰ দেখিছে না এইবোৰ আমি কমচে কম 2-3 হাজাৰমান ওপৰত উঠি গ'লোঁ ন বেছি উঠি গ'লোঁ বাই ইমান হাইট কিমান ওপৰত আছে পাহাৰখন চাওকচোন আৰু ফাইনেল মই কথাটো কৈছোঁ যে যোনে আহিছে একদম ছিংগলকৈ কোনো নাহিব আৰু বাইক হয় বা গাড়ীত আহে একদম পূৰা নিজৰ হিচাপ কি বুলি কয় পাৱাৰফুল বাইক চাইক লৈ আনিব দেই গাড়ী চাই তো নহ'লে মানে কি হয় এখন গাড়ী এখন সৰু ৰুম চাই দেখিছে তো ফাইনেলি সঁচাকৈ দেই ভাবিলে বাইকখন এখন সৰু আমি এতিয়া কোন দিকে গৈ আছোঁ একো বুজিয়ে পোৱা নাই বাৰু ভাবিয়ে পোৱা নাই তো ৰাস্তা ভেৰি ডেঞ্জাৰ তো এই সিহঁতি আহি আছে গৈ আছে বাৰু গম পাইছোঁ না হয় নাই তো পূৰা মজা আছিলে নিকল তোৰা रुक रहा है इधर हाँ তো এইফালে আমাৰ হেৰি আৰু দুলীয়াজানৰ পৰা আহি আছে দুলীয়াজানৰ পৰা সৈতে মানে আহি আছে এইখিনিও একেলগতে আহিছে বুলি ক'ব লাগিব তো আমি মানে কি হৈছে এতিয়াও অকণমান ৰখি দিছে ফটো চটো মাৰো বুলি ভাবিছোঁ ফটো চটো নামাৰিলে নহয় ন ঠিক আপোনালোকে প্ৰথম কোন আহিছে ইয়ালৈ প্ৰথম কোন কোনোবা আহিছে নেকি আৰু হা এইটো ৰাস্তা নহয় আচ্ছা মেপে আমাক এইটো ৰাস্তা লৈ গুচি আহিলে চিনি নাপালোঁ ন আৰু কিমান দূৰ আছে গম পাই নাই মেপত মই চাইছিলোঁ ৰাতিপুৱাতে 1 hour 14 minutes না এনেকৈ কিবা আমি যোৱা চাইছিলোঁ 1 hour আধা ঘণ্টামান লাগিব 1.5 ঘণ্টামান লাগিব নেকি ইয়াৰ আৰু 1.5 ঘণ্টামান নাই নহয় তাৰ পৰা তেজুৰ পৰা 1.5 ঘণ্টা লাগি আছিলে 1.5 ঘণ্টামান ইমান স্পীড চলাই ভয় নালাগে দেই মোৰতো দেখিয়ে ভয় লাগিছে সুধিব লাগিব এইটো নাই এইটো হা এই তলৰ ন বৰ্ডাৰ পাছ খাবলৈ বহুত দাম ল'ব বুজিলে নাই এইবোৰ যে এটা হেৰি হ'লে বহুত কিমান ল'ব নাই মানে কিমান ক'ব তুমি ল'বা ইমান তুমি ভাবিয়ে নাপাবা ৱাও চ' বিউটিফুল চক নাই এই তললে চক একদম আল্টিমেট একদম কেনেকুৱা মজা লাগিছে চক ভিউটো মাই গড তলৰ পৰা চাওকচোন কেনেকুৱা আৰু ৰাস্তাত চক এইফালে উঠি আমি তললৈ গৈ আছোঁ ন ওপৰলৈ গৈ আছোঁ কমেই ওপৰলৈ গৈ আছোঁ ন ওপৰলৈ আমি তলৰ পৰা উঠি আহিছোঁ ওপৰলৈ গৈ আছোঁ কিমান হাইট আছে চাওকচোন আৰু এইফালে চ' আমি ফটোটো কৰি মাৰি লওঁ দেই ৰখিব চাওকচোন আমি আহি একদম পৰশুৰাম কুণ্ড পাবই হৈ আছোঁ আৰু বেছি নাই আৰু কিমান দূৰৰ পৰা আহি আছোঁতো ক'বই নালাগে আমি কিমান ওপৰত আছোঁ তাৰপিছত আপোনালোকক কি বস্তু দেখাম বুলি ভাবিছে জানে নাই
এইফালে চাব দে ভিউটো দেখাব বিচাৰিছোঁ ৰখিব 1 মিনিট মই এইফালে বেক চাইডত হৈ কিনে আপোনালোকৰ ভিউটো দেখাইছোঁ ৰখিব চক দূৰৰ পৰা চক কেনেকুৱা লাগিছে মজা ৱাও কিমান ধুনীয়া লাগিছে দেই ভিউ দেখিছা মই জুম কৰি দিছোঁ তো কেনেকুৱা লাগিছে মজা লাগিছে ন আমি ফাইনেলি পাব হৈ গৈছোঁ আৰু বেছি দূৰ নাই তো আমি ফটো চটো ল'ব লাগে ফটো চটো ল'বলৈও টাইম নহৈছে কিমান তলৰ পৰা ওপৰ পৰা আহি আছোঁ হিচাপে নাই মানে চৰি তলৰ পৰা কিমান ওপৰলৈ আহি আছোঁ গমেই পোৱা না এতিয়া আমি চলে ডাউনলৈ গৈ আছোঁ আকৌ আমি কিমান খাৱৈত আছোঁ চাওকচোন এইটো কিমান খাৱৈত কিমান ডাউনত আছোঁ চাওক এইটো এইফালে কিমান হেৰি পৰা আহি আছোঁ অ' মাই গড আহিব দেই যোনে আমি কিয় নতুন ৰাস্তা দি আহিছোঁ দেই এইটো চবেই নাহে এইটো আমি তেজু হৈ আহিছোঁ এইটো নতুন ৰাস্তা বাইক লৈ আহিছোঁ কাৰণে একদম নৰ্মেলি এনে বাইক চলালেও নহ'ব কিন্তু আমি ফাইনেলি পাই গৈছোঁ আৰু বেছি সময় নাই আৰু খুব বেছি আমি 5 মিনিটমান গ'লে আমি পৰশুৰামৰ পৰা এণ্ট্ৰি হ'মগৈ আৰু আপোনালোকক অকণমান দেখাই দিছোঁ এইফালৰ ভিউটো চ' ছেকেণ্ড পাৰ্টত আহি আছে গোটেই ভিডিঅ'টো একদম পূৰা A to Z আপুনি টোটেল পাব কাৰণ ধুনীয়াকৈ চাই ল'ব দেই একদম কেনেকুৱা আছে তো আৰু এইফালে চাওক না কেনেকুৱা ডাঙৰ পাহাৰ এখন চাওক দেখিছে আমি পাহাৰে আহিলোঁ আমি ৰাস্তা বেলেগতে আহিলোঁ আপোনালোকে যদি আহে আপোনালোকে অহা ৰাস্তাটো এইটো হেৰি ৰাস্তাটো আহিব লাগিব পাহাৰে আহিলে আৰু তেজু হৈ আহিব লাগিব তেজু হৈ চিধা আহিলে মানে তেজুৰ পৰা আকৌ সুধি আহিব লাগিব অকণমান আমি সুধি আহিছোঁ তো তেতিয়া আমাৰ ভিডিঅ' চাই থাকিলে গম পাই যাব কোনটো ৰাস্তা কি হয় তো সেইকাৰণে ভাবিছোঁ যে আপোনালোকে আহিলে পাহাৰ দি আহক একদম বাইক লৈ একদম আপোনালোকে বহুত ধুনীয়া একদম ফটেজ পাব মজা চাবলগীয়া জেগা আছে আৰু যদি আপোনালোকে যিটো এটা চৌখাম এটা দেখা আছে চৌখাম হৈ আহিলে কিন্তু আপোনালোকে তলে আহিব লাগিব তলে ভিউটো ইমান ভাল নাপাব একদম যে চাবলগীয়া ইমান জেগা নাই পাহাৰৰ পৰা আহক আমি য'ত তলেদি আহিলে 1 ঘণ্টা লাগে আমি পাহাৰ দি আহিলোঁ 1.5 ঘণ্টা 2 ঘণ্টা ওপৰ লাগিছে তো আমি মৰ্ণিং 6টা বজাত ওলাইছিলোঁ এতিয়ালৈকে পোৱাগৈ নাই এতিয়া 10টা বাজিব হৈ গ'ল চ' আৰু আধা ঘণ্টা নাই আৰু 15-10 মিনিটৰ ভিতৰত আমি পাই গ'লোহি তো আমি তলত পাইছোঁ আৰু ইয়াৰ নেক্সট পাৰ্টটো চাবলৈ পাহৰি নাযাব তো আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ বাই বাই